এই চাওক কিতাপ নপঢ়াকৈ এনচাৰ উলিয়াইছোঁ ক্লাছ 8ৰ যদি আপোনালোকে ভাবি আছে মই এনেকৈ ওলাম তেনেহ'লে ন' প্ৰব্লেম মই দেখুৱাই দিম কেনেকৈ ওলায় ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে মই এটা আপোনালোকক কথা কৈ লওঁ যদি মোৰ ফেচবুক পেজত নতুন হৈ আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি দিয়াৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে লাইক তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমত মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব লাগিব মই অ'পেন কৰি ল'লোঁ এতিয়া সাৰ্চ কৰিম মই ডেইলি আছাম ডেইলি আছাম সাৰ্চ কৰিছোঁ সাৰ্চ কৰাৰ পিছত ক্লাছ 8টো মই ওলাম ক্লাছ 8ৰ এনচাৰ ওলাম মই ইয়াতে চাওক ইংলিছ আছে এছামিছ আছে ছ'চিয়েল চায়েন্স আছে মেথছ আছে হিন্দী আছে মই এছামিছটো ওলাম তাতে ক্লিক কৰিলোঁ এতিয়া তললৈ আহিলে চাব পাৰিম ক্লাছ 8ৰ অসমীয়াৰ কবিতাটোৰ এনচাৰ নিহৰ পাতৰ উত্তৰ ইয়াতে মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত ইয়াতে কবিতা আহিছে নিহৰ মুকুতা মণিটি পাহিত জিলিকি ফটিক পানীত ধোৱা এনেকুৱা কবিতাটো আহিছে ইয়াতে এনচাৰ একদম ক্লিয়াৰলি দি দিছে মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে মুকুতা মণিটি বুলি কবিয়ে নিহৰ কপালক বুজাইছে এনেকুৱা তোমালোকে বহুত এনচাৰ উলিয়াব পাৰিব ইয়াৰ পৰা আৰু কেৱল এনচাৰে নহয় আৰু খালি ঠাইবোৰ আছে তলত মই দেখুৱাই দি আছোঁ চাওক যদি তোমালোকে ভাবি আছা মই ক্লাছ 8ৰ ইংলিছ ছাবজেক্টৰ এনচাৰ ওলাম তেনেহ'লে ন' প্ৰব্লেম মই দেখুৱাই দিছোঁ এতিয়া বেগলৈ আহক অহাৰ পিছত চাওক ইংলিছ ইয়াতে ক্লিক ওপৰত ইয়াতে ক্লিক কৰি দিলে হ'ল ক্লিক কৰি দিয়াৰ পিছত চাওক